মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো আমাৰ ক্লাছ 7ৰ গণিতৰ অনুশীলনী 4.3ৰ দ্বিতীয়টো ভিডিঅ'। আগৰ ভিডিঅ'বোৰ তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত পাই যাবা আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজি আমি অনুশীলনী 4.3ৰ 2 নম্বৰ সমস্যাটো সমাধান কৰিম। 2 নম্বৰ সমস্যাটো কি দিয়া আছে চোৱা। অমল, ৰমেন আৰু অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা এনে ধৰণৰ। ৰমেনৰ দুয়ো পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটত থকা মাৰ্বলৰ দুগুণ। অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা 11। তেওঁলোকৰ তিনিওজনৰ লগত থকা মাৰ্বলৰ সংখ্যা 50টা হ'লে ৰমেন আৰু অনুপৰ লগত থকা মাৰ্বলৰ সংখ্যা কিমান? সমস্যাটোত তিনিজনৰ কথা কৈছে, অমল, ৰমেন আৰু অনুপ, আৰু কৈছে যে অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা 11। সমস্যাটোত মন কৰিবা তিনিজনৰ মুঠ মাৰ্বলৰ সংখ্যা দিয়া আছে। তেওঁলোকৰ তিনিজনৰ লগত থকা মুঠ মাৰ্বলৰ সংখ্যা কৈছে 50টা, আৰু দিয়া আছে অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা 11 বুলি। ওলাব লাগে ৰমেন আৰু অনুপৰ লগত থকা মাৰ্বলৰ সংখ্যা কিমান। চৰ্তটো দিয়া আছে যে ৰমেনৰ দুয়ো পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটত থকা মাৰ্বলৰ দুগুণ। প্ৰথমে আমি অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যাখিনি লিখি লওঁ। দিয়া আছে অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা 11। চৰ্তটো আকৌ দিয়া আছে যে ৰমেনৰ দুয়ো পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটত থকা মাৰ্বলৰ দুগুণ। ৰমেনৰ দুয়ো পকেটত থকা মাৰ্বলৰ সংখ্যা জানিবলৈ অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যা কিমান আছে সেইখিনি আমি জানিব লাগিব। গতিকে আমি ধৰি ল'ম যে অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যা x। ধৰা হ'ল অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যা x। এতেকে গতিকে চৰ্তমতে অমলৰ মাৰ্বল যিমান আছে তাতকৈ ৰমেনৰ পকেটত তাৰ দুগুণ মাৰ্বল আছে। এতেকে ৰমেনৰ পকেটত থকা মাৰ্বলৰ সংখ্যা অমলৰ দুগুণ। গতিকে অমলৰ হ'ল x, তেতিয়াহ'লে xৰ দুগুণ কিমান হ'ব? 2x। গতিকে এইটো হ'ব ৰমেনৰ হাতত থকা মাৰ্বলৰ সংখ্যা। গতিকে আমি তিনিওজনৰ হাতত থকা মাৰ্বলৰ সংখ্যা পাই গ'লোঁ। অনুপৰ হাতত 11টা আছে, কিন্তু অমলৰ হাতত থকা মাৰ্বল অজ্ঞাত ৰাশি আৰু ৰমেনৰ হাতত থকা মাৰ্বলো অজ্ঞাত ৰাশি। কিন্তু আৰু এটা কণ্ডিশ্যন দিয়া আছে যে তেওঁলোকৰ তিনিওজনৰ লগত থকা মাৰ্বলৰ মুঠ সংখ্যা কিমান? 50টা। গতিকে আমি প্ৰশ্নমতে লিখোঁ, প্ৰশ্নমতে তিনিওজনৰ লগত থকা মাৰ্বলৰ সংখ্যা 50। অৰ্থাৎ তিনিওজনৰ, গতিকে এইফালে হ'ব 11। তিনিওজনৰ মাৰ্বল আমি সমষ্টি কিমান পাম? 50। এতিয়া চাবা ইয়াতে ধ্ৰুৱ সংখ্যা আছে 11, এইটো আমি সেইফালে লৈ যাম। বাকী এইফালে থাকিব x + 2x 50। সমান চিনৰ সোঁফালে +11 লৈ গ'লে হ'ব -11। এতিয়া হ'ব 3x, দুটা আৰু এটা x, 3x হ'ল। এইফালে 10ৰ পৰা 1 গ'লে 9, এইফালে 4ৰ পৰা 1 গ'লে 3, 39 হ'ল। গতিকে 3টো xৰ লগত পূৰণ হৈ আছে, এইফালে গ'লে হ'ব হৰণ। গতিকে 3ৰে 3 একবাৰ, 3ৰে 9 তিনিবাৰ। গতিকে আমাৰ xৰ মান কাৰ আছিল চোৱা, xৰ মান আছিল অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যা। তাৰমানে আমি এতিয়া পালোঁ যে অমলৰ পকেটত মাৰ্বল আছিল 13টা। এতেকে
অমলৰ হাতত অমলৰ লগত থকা মাৰ্বলৰ সংখ্যা 13 অমলৰ লগত থকা মাৰ্বলৰ সংখ্যা আমি পালো 13 আৰু ৰমেনৰ লগত থকা মাৰ্বলৰ সংখ্যা এতিয়া তুমি x ৰ মান ইকুৱেল টু 13 বুলি লিখি দিব পাৰা x ইকুৱেল টু 13 সংখ্যা 2x ইকুৱেল টু 2 পূৰণ 13 অৰ্থাৎ 2 3 গুণ 6 2 গুণ 2 26টা গতিকে আমাৰ দুটা মান ওলাই গ'ল অমল আৰু ৰমেনৰ হাতত থকা মাৰ্বলৰ সংখ্যা কিন্তু প্ৰশ্নটোত দিয়া আছে ৰমেন আৰু অনুপৰ কিন্তু যেহেতু অনুপৰ মান অলৰেডি দিয়া আছে 11 গতিকে প্ৰশ্নত হয়তো কিবা প্ৰিন্টিং মিস্টেক থাকিব পাৰে যদি এতে দিলে হয় মুঠ মাৰ্বলৰ সংখ্যা ৰমেন আৰু অনুপৰ হাতত মুঠ মাৰ্বলৰ সংখ্যা তেতিয়া আমি ৰমেন আৰু অনুপৰ মাৰ্বলৰ সংখ্যাখিনি যোগ কৰি দিলো কিন্তু যেহেতু তেনেকুৱা দিয়া নাই একো তেলে এটোই হ'ব আমাৰ এনসার 3 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা ভগ্নাংশৰ হৰ লবতকৈ 4 বেছি যদি লব আৰু হৰৰ হতে 1 যোগ কৰা হয় তেন্তে ভগ্নাংশটোৰ মান 2 ভাগৰ 1 হয় ভগ্নাংশটো উলিওৱা এই সমস্যাটো প্ৰথমতে তোমালোকে চোৱা যে লবতকৈ বেছি জিতুতকৈ বেছি হেতুৰ মান আমি ধৰি ল'ব লাগিব লবতকৈ বেছি বুলি কৈছে গতিকে আমি লবৰ মান ধৰি ল'ব লাগিব ধৰা হ'ল লব equal to x আকৌ হৰ লবতকৈ 4 বেছি বুলি কৈছে এতেকে হৰটো কি হ'ব হৰ লবতকৈ 4 বেছি হলে যোগ লব হল x লবতকৈ 4 বেছি হলে যোগ এটো হ'ব আমাৰ হৰ এটো হ'ব লব গতিকে আমি ভগ্নাংশটো কি পাম এতেকে ভগ্নাংশটো x by x plus 4 আকৌ প্ৰশ্নটো দিয়া আছে যদি লব আৰু হৰৰ হৈতে 1 যোগ কৰা হয় অৰ্থাৎ আমি লব আৰু হৰৰ হৈতে দুয়োটাৰ লগতে 1 যোগ কৰিব লাগিব গতিকে প্ৰশ্ন মতে ভগ্নাংশৰ লবৰ লগতো 1 যোগ হৰৰ লগতো যদি 1 যোগ কৰো তেন্তে ভগ্নাংশটোৰ মান কিমান হয় বুলি কৈছে তেন্তে গোটেই ভগ্নাংশটোৰ মান আমি পাম 2 ভাগৰ 1 এতিয়া এটো যদি সমাধান কৰিব যাওঁ চাবা x plus 1 x plus 4 1 5 এই হল 2 ভাগৰ 1 ইয়াতে চোৱা আমি এক বজ্ৰ পূৰণ বুলি কওঁ এই ইয়াৰে লবটোৰ লগত এইফালৰ হৰটো পূৰণ হ'ব আৰু ইয়াৰে লবটোৰ লগত ইয়াৰে হৰটো পূৰণ হ'ব তাৰ মানে ক্ৰস মাল্টিপ্লিকেশন এনেকৈ গতিকে দুইটো ইয়াৰে দুইটো x plus 1 ৰ লগত পূৰণ আৰু একটো x plus 5 ৰ লগত পূৰণ গতিকে সব আমাৰ বিতৰণ বিধি 2 ৰ লগত এবাৰ x পূৰণ 2x প্লাস 2 ৰ লগত আকৌ 1 পূৰণ 2 গতিকে 2 1 ৰ লগত আকৌ x পূৰণ x প্লাস 5 1 গুণ 5 গতিকে চোৱা ইয়াতে x 2x আছে সোঁফালে যদি অজ্ঞাতৰ চলক কিবা থাকে অজ্ঞাতৰ কিবা যদি থাকে এটা আমি বাওঁফালে লৈ আহিম গতিকে ইয়াতে চলক x আছে এটা আমি বাওঁফালে লৈ আহোঁ 2x - x এফালে প্লাস 5 থাকিল আৰু প্লাস 2 এফালে গ'লে -2 হ'ব গতিকে 2x ৰ পৰা x গ'লে এটা x থাকিল আৰু 5 ৰ পৰা 2 গ'লে হ'ব 3 গতিকে আমাৰ x ৰ মান ওলাল 3 আকৌ ভগ্নাংশটো আমি কি পাইছিলো x by x plus 4 গতিকে আমাৰ ভগ্নাংশটোৰ মান কি হ'ব চাও এতেকে ভগ্নাংশটো equal to x by x plus 4 গতিকে x ৰ ঠাইত আমি 3 বহাই দিও
3 তলত হ'ব 3 + 4 = 3 3 4 7 তো এইটো হ'ব আমাৰ ভগ্নাংশ উলিয়াবলগীয়া ভগ্নাংশটো এটা হ'ব আমাৰ এনসার 4 নম্বৰ প্ৰশ্নটো দিয়া আছে এটি আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি আয়তটোৰ পৰিসীমা 26 সেন্টিমিটাৰ হলে আয়তটোৰ কালি উলিয়াও গতিকে যেটোতকৈ বেছি বুলি কয় হেতু আমি x ধৰি লম ইয়াত প্ৰস্থতকৈ বেছি বুলি কৈছে সেই কাৰণে আমি প্ৰস্থটো ধৰি লম ধৰা হল আয়তটোৰ প্ৰস্থ x এতেকে আয়তটোৰ দৈৰ্ঘ্য কিমান হ'ব প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি 5 সেন্টিমিটাৰ বেছি মানে কি প্রস্থ যদি x হয় বেশি হলে যোগ দুই মান হয় যদি সেন্টিমিটার এই আয়তটো এনেকুৱা ধৰণৰ হ'ব চাবা যদি প্রস্থ x তেন্তে দৈৰ্ঘ্য কিমান হ'ব x + 5 তোমালোকে জানা আয়তৰ বিপৰীতমুখী বাহুবোৰ সমান গতিকে এইটো প্ৰস্থটোৰ এফালৰ যদি x হয় এফালেও x হ'ব এফালে x + 5 হলে এফালেও x + 5 হ'ব প্ৰশ্নমতে দিয়া আছে আয়তটোৰ পৰিসীমা 26 সেন্টিমিটাৰ প্ৰশ্নমতে আয়তটোৰ পৰিসীমা 26 সেন্টিমিটাৰ অৰ্থাৎ তোমালোকে আয়তৰ পৰিসীমাৰ সূত্ৰটো মনত পেলোৱা আয়তৰ পৰিসীমাৰ সূত্ৰ হ'ল 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ = 26 এফালে আয়তৰ পৰিসীমা দিয়া আছে 26 সেন্টিমিটাৰ গতিকে সূত্ৰ অনুসৰি সূত্ৰটোৰ মান কিমান হ'ব 26 ইয়াতে আমি মান কেইটা বহাই দিম দৈৰ্ঘ্য কিমান পাইছো x + 5 আৰু প্ৰস্থ কিমান পাইছো x হ'ব 26 তেমি সমাধান কৰিম 2 ব্ৰেকেটৰ ভিতৰত দুটা x আছে গতিকে 2x + 5 26 এফালে ব্ৰেকেট মানে পূৰণ যে দুইটো পূৰণ হৈ আছে তে সেইফালে গলে হৰণ হ'ব 26/2 2x + 5 2 2 একবাৰ 2 3বাৰ 13 হল তে 2x টো আমি এফালে ৰাখি দিম আৰু +5 টো সেইফালে লৈ যাম 2x 13 - 5 le 2x থাকিল 13 পৰা 5 গলে 8 le 2 আৰু x পূৰণ হৈ আছে দুইটো সেইফালে গলে হৰণ x = 2 ৰে 8 ত 4 বাৰ গতিকে আমি প্ৰস্থৰ মান পাই গলো প্ৰস্থ আছিল x ৰ মান পালো 4 আৰু দৈৰ্ঘ্য x + 4 x + 5 গতিকে প্ৰস্থ x = 4 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য কিমান পাইছিলো x + 5 গতিকে x ৰ ঠাইত আমি 4 বহাই দিও মান হ'ব 9 সেন্টিমিটাৰ আমাক প্ৰশ্নটো সুধি আয়তটোৰ কালি কিমান গতিকে আয়তৰ কালিৰ সূত্ৰ তোমালোকে জানা এতেকে আয়তটোৰ কালি সমান আয়তৰ কালিৰ সূত্ৰ হ'ল দৈৰ্ঘ্য পূৰণ প্ৰস্থ গতিকে দৈৰ্ঘ্য পালো আমি 4 আৰু প্ৰস্থ পালো 9 গতিকে 9 4 গুণ 36 মনত ৰাখিবা কালিৰ একক হয় বৰ্গ গতিকে এতে সেন্টিমিটাৰ আছে গতিকে আমাৰ বৰ্গ সেন্টিমিটাৰ হ'ব গতিকে এইটো হ'ব আমাৰ 5 নম্বৰ প্ৰশ্নটো দিয়া আছে আৰিফুলৰ মাকৰ বয়স আৰিফুলৰ ভণ্টি ৰেহেনাৰ বয়সৰ 4 গুণ ৰেহেনা আৰিফুলতকৈ 4 বছৰ সৰু ৰেহেনাৰ মাকৰ বয়স 32 বছৰ হলে আৰিফুল আৰু ৰেহেনাৰ বয়স কিমান প্ৰশ্নটোত ৰেহেনা আৰিফুলতকৈ 4 বছৰ সৰু বুলি কৈছে আকৌ ৰেহেনাৰ বয়স আকৌ মাকৰ বয়সৰ লগত তুলনা কৰিছে গতিকে আমি আৰিফুলৰ বয়সটো আগতে ধৰি লম ধৰা হল আৰিফুলৰ বয়স
x বছৰ কৈছে যে ৰেহানা আৰিফুলতকৈ 4 বছৰ সৰু এতেকে ৰেহানাৰ বয়স বেছি হলে যোগ হয় গতিকে সৰু হলে বিয়োগ হ'ব আৰিফুলতকৈ 4 বছৰ সৰু মানে x - 4 বছৰ মাকৰ বয়স ৰেহানাৰ বয়সৰ 4 গুণ মাকৰ বয়স আৰিফুলৰ ভণ্টি ৰেহানাৰ বয়সৰ 4 গুণৰ অৰ্থ হ'ল মাকৰ বয়স ৰেহানাৰ বয়সৰ 4 গুণ এতেকে মাকৰ বয়স গতিকে ৰেহানাৰ বয়স আছিল x - 4 ইয়াৰ 4 গুণ হলে কিমান হ'ব 4 পূৰণ গুণ মানে পূৰণ আকৌ স্যার ৰেহানাৰ মাকৰ বয়স দিয়া আছে 32 বছৰ তাৰ মানে মাকৰ বয়স যিমান পালো অজ্ঞাত ৰাশিটোটো কাৰ সমান হ'ব 32 ৰ সমান হ'ব প্ৰশ্ন মতে 4 x - 4 32 মাকৰ বয়স 4x - 4 দিয়া আছে আকৌ মাকৰ বয়স 32 বছৰো দিয়া আছে তোমালোকে আৰু এটা স্টেপ ইচ্ছা কৰি লিখিব পাৰা যে মাকৰ বয়স 32 বছৰ প্ৰশ্ন মতে মাকৰ বয়স 32 বছৰ গতিকে আমি ইয়াতে অৰ্থাৎ বুলি লিখি দিম অৰ্থাৎ মাকৰ বয়স 4x - 4 পাইছো আকৌ মাকৰ বয়স 32 পাইছো গতিকে দুয়োটা কি হ'ব সমান এইটো যদি আমি সমাধান কৰো 4টো এফালে পূৰণ হৈছে এইফালে গলে হ'ব হৰণ 32 / 4 গতিকে x - 4 4 ৰে 32 8 বাৰ গতিকে x এফালে 8 - 4 এফালে গলে হ'ব +4 গতিকে x = 8 * 4 = 12 গতিকে চোৱা আৰিফুলৰ বয়স আমি ধৰিছিলো x গতিকে আৰিফুলৰ বয়স ওলা আমাৰ 12 এতেকে আৰিফুলৰ বয়স x = 12 বছৰ আৰিফুলৰ ভণ্টি ৰেহানাৰ বয়স পাইছিল x - 4 এতেকে ৰেহানাৰ বয়স x - 4 = x অর্থাৎ 12 বহাই দিয়া -4 8 বছৰ গতিকে আৰিফুলৰ বয়স 12 বছৰ আৰু ভনিয়াকৰ বয়স হ'ল 8 বছৰ এইটোৱে হ'ব আমাৰ আকৌ এবাৰ বুজাই দিছো চোৱা তোমালোকক আগতেও কৈছো যাৰ বয়সতকৈ সৰু বা ডাঙৰ দিয়ে তেওঁৰ বয়সটো ধৰি ল'ব লাগে গতিকে আমাৰ প্ৰশ্নটোত ৰেহানা আৰিফুলতকৈ 4 বছৰ সৰু বুলি কৈছে কাতকৈ সৰু বুলি কৈছে আৰিফুলতকৈ সেয়েহে আমি আৰিফুলৰ বয়সটো ধৰি লৈছো 1 বছৰ কিমান বছৰ সৰু বুলি কৈছে ৰেহানাৰ বয়স আৰিফুলতকৈ 4 বছৰ সৰু গতিকে বেছি হলে যোগ আৰু কম হলে বিয়োগ হ'ব সেয়েহে ৰেহানাৰ বয়স আৰিফুলৰ বয়সতকৈ 4 বছৰ সৰু হৈছে আকৌ ৰেহানাৰ মাকৰ বয়স ভণ্টি ৰেহানাৰ বয়সৰ 4 গুণ বুলি কৈছে গতিকে মাকৰ বয়স ৰেহানাৰ বয়সৰ 4 গুণ মানে কি আমি ৰেহানাৰ বয়স পাইছো x - 4 আৰু মাকৰ বয়স কিমান হ'ব ৰেহানাৰ বয়সৰ 4 গুণ গতিকে ব্ৰেকেট মানে পূৰণ আৰু ইয়াৰ 4 গুণ হলে 4 পূৰণ হৈ যাব গতিকে মাকৰ বয়স হ'ল 4 পূৰণ x - 4 বছৰ আকৌ আমাক প্ৰশ্নত দিয়াই আছে মাকৰ বয়স 32 বছৰ বুলি আকৌ আমি মাকৰ বয়স কন্ডিশন ইয়াতে আমি শর্ত পালো যে 4x - 4 গতিকে ইয়াতে মাকৰ বয়স এই মানটো এই মানৰ লগত একে সমান হ'ব গতিকে আমি এইটো আমাৰ সমীকৰণ হ'ব আৰু এইটো সমীকৰণটো সমাধান কৰি আমি আৰিফুলৰ বয়স x = 12 পাইছো আৰু ৰেহানাৰ বয়স 8 বছৰ পাইছো যদি মোৰ ভিডিওটো ভাল লাগিছে তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব